ধন হানি, পৰিয়ালৰ সদস্যৰ মাজত কাজিয়া, দুৰ্ঘটনা, অশান্তি, ঘৰখনত বিভিন্ন সমস্যা উদ্ভৱ হোৱাৰ কিছুমান কাৰণ থাকে। চাণক্যৰ নীতিশাস্ত্ৰ অনুসৰি মানুহে স্নান কৰাৰ সময়ত এইকেইটা ভুল কৰিব নালাগে বা স্নান কৰাৰ পিছতো এইকেইটা কাম কৰিব নালাগে। অন্যথা সেইখন ঘৰত অৰ্থনাশ, বিদ্যানাশ, দুৰ্ঘটনা, অশান্তি, দ্বন্দ্ব, কাজিয়াৰে বৰবাদী আৰম্ভ হয়। এনে অৱস্থাৰ কাৰণে আমি নিজে দোষী। আমাৰ নিজৰ কিছুমান ভুলৰ বাবেই পৰিয়াল একোটাৰ মাজত ঋণাত্মক প্ৰভাৱ পৰি উন্নতিত বাধা আহে। মুঠৰ ওপৰত আমাৰ নিজৰ কিছুমান ভুল কামৰ ফল আমি নিজেই ভুগিবলগীয়া হয়। কিছুমান সৰু ভুলে বহুত বেছি ক্ষতি কৰে আমাক। স্নান কৰা হিন্দু শাস্ত্ৰত পবিত্ৰ পুণ্য কাৰ্যৰূপে গণ্য কৰা হয়। গা ধুই আমি নিজকে শুদ্ধ কৰোঁ। হিন্দু শাস্ত্ৰ অনুসৰি প্ৰতিজন মানুহে স্নান কৰাটো বাধ্যতামূলক। স্নান কৰিবলৈ আপুনি বাথৰুমত বাল্টিঙত পানী ভৰাই স্নান কৰে। তাৰ পিছত বাল্টিঙত আধা থাকি যোৱা পানী, স্নান কৰা সামগ্ৰী বহুতেই বাথৰুমতে তেনেদৰে পেলাই গুচি আহে। বাল্টিঙত গা ধুই আধা পানী এৰি থৈ অহা কাৰ্য অতিকে ভুল কথা। গা ধুই বাল্টিং কেতিয়াও চিধাকৈ অৰ্থাৎ ওপৰমুৱাকৈ ৰাখিব নালাগে। গা ধুই উঠি বাল্টিঙত থাকি যোৱা পানী পেলাই বাল্টিংটো সদায় উল্টা কৰি উভতাই ৰাখিব লাগে। যদিহে এজনে গা ধুই আধা থৈ অহা পানীৰে আপোনাৰ পৰিয়ালৰে আন এজনে স্নান কৰে, তেতিয়াহ'লে সেইজনৰ আয়ুস কমে আৰু সেইজনৰ ওপৰত আপোনাৰ বেয়াখিনিৰ ঋণাত্মক প্ৰভাৱ পৰে। আপোনাৰ সন্তানক, শিশুক কেতিয়াও এজনে গা ধুই আধা থাকি যোৱা পানীৰে স্নান কৰিবলৈ নিদিব। বিদ্যানাশ, পথভ্ৰষ্ট, কুচৰিত্ৰ গঢ় লৈ উঠিব। কৰ্ম আৰু ভাগ্যৰ বলতে মানুহ ধনী হয়, জীৱনত উন্নতি হয়। প্ৰত্যেক মানুহৰে ওপৰত যোগাত্মক আৰু ঋণাত্মক প্ৰভাৱ থাকে। যদিহে আপোনাৰ বহুত বেয়া সময়, ৰোগ ব্যাধি, দুখ কষ্ট অথবা ঋণাত্মক প্ৰভাৱ পৰি থকাৰ সময়ত স্নান কৰি বাল্টিঙত থৈ অহা আধা পানীৰে যদি পৰিয়ালৰ আন এজন সদস্যই স্নান কৰে, তেতিয়া সেইজনো দুখ কষ্টৰ ভুক্তভোগী হ'ব। গা ধুই আধা পানী কেতিয়াও এৰি থৈ নাহিব, কাৰণ এই পানীৰে স্নান কৰিলে আপোনাৰ বেয়াখিনিৰ প্ৰভাৱ পৰিয়ালৰ আনজনৰ ওপৰতো পৰিব। প্ৰখ্যাত তন্ত্ৰ শাস্ত্ৰতো স্নান কৰি বাল্টিঙত আধা পানী থৈ অহা কাৰ্যক নিষিদ্ধ কাৰ্য বুলি কোৱাৰ লগতে স্নান কৰা পানী পেলোৱাৰ দিশৰ বিষয়ে বৰ্ণনা কৰা হৈছে। জানি লওক, আপুনি স্নান কৰি থাকি যোৱা পানীৰে ভয়ংকৰ তান্ত্ৰিক প্ৰয়োগো কৰা হয়। পুৰুষসকলৰ এটা স্বভাৱ আছে। স্নান কৰি গেঞ্জি, অন্তৰ্বাস বাথৰুমতে থৈ আহে আৰু মহিলাক ধুবলৈ দিয়ে। নিজৰ অন্তৰ্বাস মহিলাক ধুবলৈ দিয়াটো ডাঙৰ ভুল। এনেকুৱা কৰিলে দুৰ্ঘটনা, অৰ্থনাশ, দুখ কষ্ট, দীৰ্ঘদিনীয়া ৰোগত ভুগিবলগীয়া হয়। অন্তৰ্বাস পুৰুষে নিজে ধুব লাগে। গা ধুই বাথৰুমত পেলাই থৈ অহাটো অনুচিত। বিশেষকৈ ৰাতি এনেকৈ স্নান কৰি কেতিয়াও থৈ নাহিব। এনে কাৰ্যৰ দ্বাৰা ঘৰত বেয়া শক্তিৰ প্ৰভাৱ পৰে, আৰু যদি এনে অপশক্তি ব্যক্তিৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া সেই মানুহে ৰোগ ব্যাধি, বহু দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। একেদৰে মহিলাসকলেও নিজৰ অন্তৰ্বাস কোনো পুৰুষক ধুবলৈ দিব নালাগে, নিজে ধুব লাগে। মহিলাসকলেও এই কাৰ্য প্ৰতি গুৰুত্ব সহকাৰে ধ্যান দিয়াৰ প্ৰয়োজন। বিবাহিতা মহিলাসকলে স্নান কৰি লগে লগে সেন্দুৰৰ ফুট লোৱাটো অনুচিত।
বিবাহিতা মহিলাই স্নান কৰি উঠি লগে লগে সেন্দুৰৰ ফুট ল'লে স্বামীৰ আয়ুস কমে। সেন্দুৰ স্নান কৰাৰ পিছতে লোৱা হয় যদিও আচাৰ্য চাণক্যৰ মতে কোনো বিবাহিত মহিলাই স্নান কৰি তিতা চুলিৰে সেন্দুৰৰ ফুট ল'লে নিজৰ স্বামীৰ আয়ুসটোতে। মহিলাই তিতি থকা চুলিতে সেন্দুৰ ল'লে সেন্দুৰক অপমান কৰা হয় আৰু সেই মহিলাৰ ওপৰতে ঋণাত্মক প্ৰভাৱ পৰে। ঋণাত্মক চিন্তা ভাৱনা মনলৈ আহিব। সেইকাৰণে বিবাহিতা মহিলাই তিতা চুলি শুকালেহে সেন্দুৰৰ ফুট ল'ব লাগে। কিছুমান মানুহে স্নান কৰি উঠি পুনৰ ভৰি দুটা ধুৱে, এনে কাৰ্য ভুল। স্নান কৰি পবিত্ৰ হোৱাৰ পিছত পুনৰ ভৰি ধোৱা গৰ্হিত কাৰ্য। হিন্দু শাস্ত্ৰত এনে কাৰ্য বৰ্জিত। হিন্দু ধৰ্মত ভৰিৰ পৰা মূৰলৈ স্নান কৰি এবাৰ পবিত্ৰ হোৱাৰ পিছত পুনৰ ভৰি ধোৱা অনুচিত। স্নান কৰাৰ সময়ত মৌন হৈ স্নান কৰিব নালাগে। স্নান কৰাৰ সময়ত শাস্ত্ৰত মন্ত্ৰ উচ্চাৰণ কৰাৰ নিয়ম আছে। আপুনি ভগৱানৰ নাম বা আজিৰ সময়ত গান গুণগুণাব পাৰে, কিন্তু মৌন হৈ কেতিয়াও স্নান নকৰিব। স্নান কৰাৰ পিছত কেতিয়াও নখ চুলি দাড়ি কটা কাৰ্য নকৰিব। স্নান কৰাৰ পূৰ্বে এইবোৰ কৰি ল'ব লাগে। স্নান কৰাৰ পিছত ঘূৰ কাৰ্য কৰিলে স্নান কৰাৰ পুণ্য নাশ হয়। স্নান কৰাৰ পিছত ভোকত কেতিয়াও অগ্নি স্পৰ্শ কৰিব নালাগে। স্নান কৰাৰ পিছত মুখত ফল মূল বা আন কিবা এটা খাইহে অগ্নি দেৱতা অন্নপূৰ্ণা দেৱীক প্ৰণাম কৰি মহিলাসকলে অগ্নি স্পৰ্শ অৰ্থাৎ চৌকা বা গেছ ষ্টভ জ্বলাব লাগে। মহিলাসকলে স্নান কৰাৰ পিছত লগে লগে প্ৰসাধন কৰাটো বৰ্জিত। চুলি শুকোৱাৰ পিছতহে মহিলাসকলে প্ৰসাধন কৰিব লাগে। চুলি মেলি কেতিয়াও মন্দিৰলৈ নাযাব। চুলি মেলি প্ৰসাধন নকৰিব। বিশ্বাস আছে মহিলাৰ চুলিত ঋণাত্মক শক্তিৰ প্ৰভাৱ বেছিকৈ পৰে। নদীত স্নান কৰিলে দুই হাত জোৰ কৰি নদী মাতৃক প্ৰথমে প্ৰণাম কৰি সুস্বাস্থ্যৰ প্ৰাৰ্থনাৰে নদীত নামি স্নান কৰিব। স্নানৰ শেষত সূৰ্য দেৱতাক জল অৰ্পণ কৰিব লাগে। এয়া কৰিলে নদী স্নানৰ পুণ্য অৰ্জন হয়। দক্ষিণ দিশলৈ মুখ কৰি বাথৰুমতে হওক বা আন ক'ৰবাতে হওক কেতিয়াও স্নান নকৰিব। দক্ষিণ দিশ পিতৃ তথা মৃতকৰ দিশ বুলি গণ্য কৰা হয়। শ্ৰাদ্ধ পিণ্ডদান দক্ষিণ দিশলৈ মুখ কৰি কৰা হয়। পশ্চিম দিশলৈ মুখ কৰি স্নান নকৰিব। বিপদ সংকট দুখ কষ্টত ভুগিব লাগিব। সূৰ্যাস্তৰ সময়ত অৰ্থাৎ গধূলি কেতিয়াও স্নান নকৰিব। যিমানেই গৰম নহওক বা আন কিবা কাৰণতো গধূলি সময়ত আৰু সূৰ্য অস্ত যোৱাৰ সময়ত স্নান কৰাৰ পৰা বিৰত থাকক। কেঁচুৱাক স্নান কৰাৰ পিছত লগে লগে ক'লা ফুট দিব লাগে, কাৰণ কেঁচুৱাৰ ওপৰত ঋণাত্মক শক্তিৰ সহজেই প্ৰভাৱ পৰে। বেয়া অপশক্তিৰ যাতে কেঁচুৱা চিকাৰ নহয় তাৰ কাৰণে গা ধুৱাই লগে লগে কেঁচুৱাক ক'লা ফুট দিব লাগে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।